তই আলু এটা দে, বিলাহী এটা দে আৰু জলকীয়া দুটা দে। কেইটকা ল'বি ক? 20 টকা দিব। কি 20 টকা? মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি ধেমালি, আছিলো তোৰে মৰমতে খেলি, কিনো ভাল লাগিছিলে সুঁৱৰি, অ না 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 na 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 oh oh na 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 oh অত্তনি পাগান গাই আছে। পাকঘৰত যে শাক পাচলি নাই গম পাইছিল নাইবা? ৰহ গৈ পেলাই এখা দি আছো। অৰি পাকঘৰত যে শাক পাচলি নাই গম পাইছিল নাই? কি পাকঘৰত শাক পাচলি নাই? মই কি কৰিব লাগে? মই কি কৰিব লাগে? বজাৰ পৰা গৈ তোমাৰ শাক পাচলি লৈ ন, নহ'লে আজি ভাত খাব নাপায়। যোৱা যোৱা মোনাখন লোৱাগৈ। ৰ'ব মই লৈ আনোগৈ। যোৱা। লৈ যাক ভোল জিকা বেঙেনা কবি চব আছে, লৈ যাক ফ্ৰেছ মাল, লৈ যাওক। ঐ বিলাহী কেনেকে দিছ? হাতেদি পাল্লাত জুখি পলিথিনত সোমাই দিছো। তোক সুধিছো যে বিলাহী কিমান টকা লগাইছ? বিলাহী কেজি 40 টকা। কি 40 টকা? তই কি মানুহ মাৰিবি নেকি? মই মানুহ নামাৰো। আলুৰ দাম কিমান? কেজি 25 টকা। কি কেজি 25 টকা? তই আলু এটা দে, বিলাহী এটা দে আৰু জলকীয়া দুটা দে। কেইটকা ল'বি ক? 20 টকা দিব। কি 20 টকা? 5 টকা দিম। 5 টকা নিদিওঁ। দে 10 টকাতে দে। লওক। ঐ পমিলি এফালে আহি পালে। কি আনিলে? আলু এটা, বিলাহী এটা, জলকীয়া দুটা লৈ আনিছো। কি আলু এটা, বিলাহী এটা, জলকীয়া দুটা? কি কৰিম সেয়া দি মই? বাকচত সুমিয়াই থৈ দিয়া, কণী পাৰিব। সুধিছে আকৌ কি কৰিম? পিটিকা বনাই খাম আকৌ। নিজে ভাত ৰান্ধি বনাই খাই থাকিব, মোক বনাব নক'ব। বজাৰত মুখখন দেখাব গৈছিলে। বজাৰত যিহে জুই চাই দাম, ঘটাহে গম পায়। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।